নমস্কাৰ, মই মিন্টুমণি দুৱৰা আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ৰ টপিক হ'ল হতাশা মুক্ত জীৱন। কেনেকৈ আমি এটা হতাশা মুক্ত জীৱন যাপন কৰিব পাৰোঁ। ইয়াৰ আগতে মই দুটা ভিডিঅ' দিছিলোঁ, হতাশাৰ লক্ষণসমূহ কি কি আৰু অন্যটো ভিডিঅ' আছিল হতাশাৰ কাৰণসমূহ কি কি। আপোনালোকক কাৰোবাক ভিডিঅ' দুটাৰ প্ৰয়োজন হ'লে আই বটন টিপি চাব পাৰিব। এতিয়া আহোঁ আজিৰ টপিকলৈ। হতাশামুক্ত জীৱন আমি পাবলৈ দুটা পদ্ধতি আছে। যিসকলে দীৰ্ঘদিন আৰু খুব বেছিকৈ হতাশাত ভোগে তেওঁলোকৰ কাৰণে ক্লিনিকেল পদ্ধতি। এই পদ্ধতি অনুসৰি তেওঁলোকক কাউন্সেলিং আৰু ডাক্তৰৰ পৰামৰ্শৰ প্ৰয়োজন হ'ব। পৰামৰ্শ আৰু কিছু চিকিৎসাই আমাক সুস্থ কৰাত সহায় কৰে। আজি মই আলোচনা কৰিম নন ক্লিনিকেল পদ্ধতি। নন ক্লিনিকেল পদ্ধতি অনুসৰি আমি আত্মপ্ৰচেষ্টা আৰু বন্ধুবৰ্গ পৰিয়ালৰ সহযোগত হতাশামুক্ত এটা জীৱন সম্ভৱ হয়। যিসকলে হতাশাত ভুগিছে তেওঁলোকৰ কাৰণে এইখিনি প্ৰয়োজন, অথবা হতাশাত নুভুগিবলৈও আমাৰ এইখিনি পদ্ধতিৰ প্ৰয়োজন হয়। আমি জানো প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। বেমাৰ হোৱাৰ আগতে তাক যদি আমি প্ৰতিৰোধ কৰিব পাৰোঁ তেতিয়া আমাৰ কাৰণে বেছি ফলদায়ক হয়। কেইটামান সৰু সৰু কথাৰ ওপৰত গুৰুত্ব দিলে আচলতে আমি একোটা হতাশামুক্ত জীৱন পাব পাৰোঁ। এই কথাখিনি দুভাগত ভগাব পাৰি, যে মানসিক আৰু শাৰীৰিক। মনটো যেতিয়া আমাৰ খুব শক্তিশালী হয়, দৃঢ় হয় আৰু মজবুত হয়, তেতিয়াহ'লে আমি সকলো ধৰণৰ সমস্যাকেই মূৰ পাতি ল'ব পাৰোঁ। সমস্যাই আমাক তলাব নোৱাৰে। সেয়ে যিকোনো প্ৰকাৰে আমাৰ মনটোক শক্তিশালী, মজবুত আৰু দৃঢ় কৰি ৰখাটোৱে হ'ল আমাৰ হতাশামুক্ত জীৱনৰ এটা প্ৰধান উপায়। তাকে কৰিবলৈ আমি আমাৰ মনৰ নিগেটিভিটিবোৰ যিকোনো প্ৰকাৰে উলিয়াই পেলাব লাগিব। কিন্তু আমি উলিয়াই পেলাওঁ বুলি ক'লেই আমি নিগেটিভিটি উলিয়াই পেলাই দিয়া বা নিগেটিভ নহাটো ইমান সম্ভৱ কথা নহয়। কিন্তু নিগেটিভিটিৰ জাগাত যদি আমি মনত কিছুমান পজিটিভ চিন্তাত ব্যস্ত ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমাৰ লাহে লাহে নিগেটিভিটিবোৰ নাইকিয়া হৈ যায়। আৰু শাৰীৰিক পদ্ধতি হ'ল, আমি সকলোৱে জানো যে আমাৰ শৰীৰটো পৃথিৱীৰ 5 তত্ত্বৰে গঠিত। এই হ'ল মাটি, পানী, বায়ু, জুই আৰু আকাশ। এই 5টা তত্ত্বৰ সংস্পৰ্শত যেতিয়া আমি থাকোঁ বা আমাৰ শৰীৰটোক ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি বহু পৰিমাণে হতাশামুক্ত হোৱাটো সম্ভৱ হয়। পৰিষ্কাৰ মাটিত যদি আমি দৈনিক কিছু সময় খোজ কাঢ়োঁ, তেতিয়া আমাৰ শৰীৰটো মাটিৰ সংস্পৰ্শত থাকে। শৰীৰটো জীয়াই ৰাখিবলৈ আমি বহুত পানীৰ প্ৰয়োজন হয়। প্ৰয়োজনীয় বা পৰ্যাপ্ত পৰিমাণৰ পানী, পৰিষ্কাৰ পানী যদি আমি দৈনিক খাওঁ, তেতিয়াহ'লে আমাৰ শৰীৰটো নিৰোগী হৈ থাকে। আমি উশাহত বায়ু লওঁ আৰু নিশাহত বেয়া বায়ুবোৰ এৰি দিওঁ। এই পদ্ধতিটোক খুব সুন্দৰকৈ চলাই নিবলৈ আমাক প্ৰাণায়াম, আসন, ব্যায়াম আদিৰ প্ৰয়োজন। ৰেগুলাৰভাৱে আমি যদি আসন, প্ৰাণায়াম, ব্যায়াম আদি কৰোঁ, তেতিয়া আমাৰ দেহটো সুস্থ থাকে। ইয়াৰ পিছত আহিলে জুই। জুই মানে হ'ল তাপ পাবলৈ সূৰ্যৰ ৰ'দ বা পোহৰত যদি আমি থাকিব পাৰোঁ নিৰ্দিষ্ট কিছুমান সময়ত বা দৈনিক যদি থাকিব পাৰোঁ, তেতিয়া আমাৰ বহুতেই ভাল। আমি গাঁৱৰ মানুহবিলাকক দেখিছোঁ যে তেওঁলোকে বহুত সময় ৰ'দত থাকিলেও একো নহয়, অথবা বৰষুণত তিতিলেও তেওঁলোকৰ একো নহয়। তেনেকুৱা এটা নিৰোগী দেহা যদি আমি পাব পাৰোঁ, তেতিয়াহ'লে আমাৰ কাৰণে বহুত ভাল এটা কথা। বৰ্তমান আধুনিক জীৱনত আমি মুকলি বতাহ বহুত কমেই পাওঁ। সেইকাৰণে
পুৱা গধূলি যেতিয়া খুব ভাল বতাহ হৈ থাকে সেই সময়ত আমি দৌৰা খোজ কঢ়া মুকলি ঠাইত আসন প্ৰাণায়াম আদি কৰা তেতিয়া আমি বহুতখিনি মুকলি বতাহ পাম আৰু মাজে সময়ে প্ৰকৃতিৰ বুকুত নিজকে এৰি দিয়া নদীৰ ওচৰত ফুৰিবলৈ যোৱা পাহাৰ পৰ্বত চোৱা মুকলি আকাশ চোৱা দিগবলয় চোৱা সূৰ্যাস্ত সূৰ্য উদয়ৰ দৃশ্য চোৱা এনেকৈ হ'লে আমাৰ মনৰ আৰু দেহৰ অৱসাদসমূহ দূৰ হয় আৰু এই অৱসাদ দূৰ হ'লেই আমি হতাশামুক্ত হ'ব পাৰোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ। ইয়াৰ পিছত আনিবলৈ চেষ্টা কৰিম যে আমি কেনেকৈ নিগেটিভিটিৰ পৰা মুক্ত হ'ব পাৰোঁ আৰু হতাশাত ভোগা ব্যক্তিসকলে কেনে খাদ্য অভ্যাস গঠন কৰা উচিত। আপোনালোকে চাই থাকিব গুড লাক ইউটিউব চেনেল। আজিলৈ আহিছোঁ।